হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই মন্টু প্ৰিয়ম, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱা দুমাহমান আগতে এটা ঘটনা হৈছিলে শৰাইঘাট দলঙত, আৰু সেইদিনা মোৰ ডিউটি আছিলে। ডিউটিত মই নদী আৰক্ষীত আছিলোঁ। তেতিয়া ব্যক্তিয়ে শৰাইঘাটৰ দলঙত ৰেলিঙত উঠি আছিলে। আৰু এজন আমাৰ গুৰুজীয়ে তেখেতৰ জীৱন মৃত্যুমুখত ঠেলি দি সাহস কৰি পেলাই সেই ৰেলিঙৰ ওপৰলৈ পাৰ হৈ সেই ব্যক্তিজনৰ জীৱন ৰক্ষা কৰিছিলে। আপোনালোকে বহুতে ভিডিঅ'টো পাইছে, নিউজত সেই ভিডিঅ'টো বাজি আছিলে, আৰু সেই ভিডিঅ'টো মোৰ কেমেৰাৰ দ্বাৰাই মই ৰেকৰ্ডিং কৰিছিলোঁ। আমাৰ ছাৰে কৈছিলে যে ভিডিঅ'টো ৰেকৰ্ডিং কৰি থ'বলৈ কৈছিলে, আৰু সেই ভিডিঅ'টো মই নিজেই ৰেকৰ্ডিং কৰি থৈ দিছিলোঁ। আৰু আজি মই সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এজন পুলিচ বিষয়াই কিমান সাহস কৰি পেলাই, কিমান কষ্ট কৰি পেলাই নিজৰ জীৱন মৃত্যুমুখত ঠেলি দি পেলাই ব্যক্তি এজনৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। আপোনালোকে ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। মই আপোনালোকক এই ভিডিঅ'টো এইকাৰণে আগবঢ়ালোঁ। যোৱা দুদিনমান আগতে মৰিগাঁৱত এজন পুলিচ বিষয়াই তেখেতে হেলমেট পিন্ধা নাছিলে। হেলমেট নিপিন্ধাৰ ফলত জনতাই তেখেতক খেদি খেদি প্ৰহাৰ কৰিব ওলাইছিলে। আৰু সেনেকুৱা সৰু সৰু কথাত পুলিচৰ বেয়া কামখিনি আপোনালোকে সচৰাচৰ দেখা পায়। পুলিচৰ ভাল কামখিনি আপোনালোকে দেখে যদিও তাক ইগনোৰ কৰি দিয়ে। গতিকে পুলিচে বেয়া কাম নকৰে, ভাল কামো কৰে। আপোনালোকে যিখিনি ভাল কাম দেখে সেইখিনি আপোনালোকে প্ৰশংসাও কৰাৰ দায়িত্ব আপোনালোকৰ। যিহেতু আপোনালোকে বেয়া কাম দেখিলে সমালোচনা কৰে, সেইদৰে ভাল কাম দেখিলে আপোনালোকে প্ৰশংসা কৰাৰ প্ৰয়োজন আছে। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগবঢ়ালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি পেলাই পুলিচক উৎসাহিত কৰিব লাগে। আৰু সেয়ে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব লাগে নে নালাগে সেইবিলাক জনাব কমেণ্ট কৰি পেলাই। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই পেলাই কেনেকুৱা পাই আছে মোক জনাব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈ দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তেতিয়া মই উৎসাহিত হ'ম।